আপোনালোকে ভিডিওটো চাই গম পাই গৈছে যে আজিৰ ভিডিওৰ টপিকটো হৈছে হেল্থৰ ওপৰত। আপোনাৰ যদি বহু সময়ৰ পৰা যদি লিক'ডাৰ্মা বা বগা বেমাৰ যদি হৈ আছে, আপুনিও যদি বহু সময়ৰ পৰা ট্ৰিটমেণ্ট কৰি পেলাই যদি ইয়াৰ সঠিক ৰিজাল্ট পোৱা নাই, আপুনি ট্ৰিটমেণ্ট কৰি যদি হাৰি গৈছে, তেনেহ'লে আপোনালোকে চিন্তা নকৰিব। আপোনালোকে এই বেমাৰটো সোনকালে ঠিক কৰিব পাৰিব। হয়, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকে এই বেমাৰটো কমপ্লিট ভাল হ'ব পাৰিব। কোৰ্ছ এটা থাকে, সেই কোৰ্ছটো আপোনালোকে কৰিব লাগিব। কিছু বাছ-বিছ কৰিব লাগিব খাওঁতে, যাতে বেমাৰটো সোনকালে ভাল হয়। লগতে ভিডিওটো শ্বেয়াৰ কৰি দিব, যাতে এনেকুৱা ধৰণৰ বেমাৰ যিসকল ব্যক্তিৰ হৈ আছে, সেইসকল ব্যক্তিও ভাল ৰিজাল্ট এটা পাব। ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰক। ইমেইল আইডি আছে, ইমেইল আইডিত আপোনালোকে কণ্টেক্ট কৰক। কণ্টেক্ট কৰাৰ পিছত আপোনাৰ লগত কথা পতা হ'ব। আপোনাৰ কিমান সময়ৰ পৰা বেমাৰটো হৈ আছে, আপোনালোকে কিমান ট্ৰিটমেণ্ট কৰা হৈছে, সকলোবোৰ কথা সোধা হ'ব। সুধি মেলি আপোনালোক ট্ৰিটমেণ্ট কৰা হ'ব। আপোনালোকে 6 মাহৰ পৰা 8 মাহৰ ভিতৰত আপোনালোকে ভাল ৰিজাল্ট এটা পাব। মোৰ ওচৰৰে ভাইটি এজনৰ এই বেমাৰটো হৈছিলে। তেওঁ 5-6 বছৰৰ পৰা ট্ৰিটমেণ্ট কৰি পেলাই তেওঁ হাৰি গৈছিলে। শেষত তেওঁ 6 মাহৰ পৰা 8 মাহৰ তেওঁ ট্ৰিটমেণ্ট এটা কৰিছিলে। সেই ট্ৰিটমেণ্টত প্ৰায় 90 to 95% তেওঁ আৰাম পাই গৈছে। যদি ভিডিওটো ভাল পাইছে, লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পিছলৈ হেল্থৰ ওপৰত যেতিয়াই আপলোড কৰোঁ আপোনালোকে প্ৰথমতে পায়।